নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। গাইজ, আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আপোনালোকে দেখাবলৈ ওলাইছোঁ আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰৰ জৰিয়তে কেনেকৈ ৰেচন কাৰ্ডৰ নাম্বাৰ বাহিৰ কৰিব পাৰিব। আপোনালোকে আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পিছত ইয়াত চাৰ্চ কৰিব মেৰা ৰেচন। মেৰা ৰেচন চাৰ্চ কৰাৰ লগে লগে এইটো এপ্লিকেশ্যনটো আহি যাব। এপ্লিকেশ্যনটো আপোনালোকে আপোনালোকৰ মোবাইলত ইনষ্টল কৰি ল'ব। মোৰ মোবাইলত যিহেতু আগৰ পৰা ইনষ্টল আছে, তেতিয়াহ'লে মই এই এপ্লিকেশ্যনটো অ'পেন কৰি লৈছোঁ। এপ্লিকেশ্যনটো অ'পেন হোৱাৰ পিছত এনেকুৱাকৈ এটা পেজ খোল খাব। ইয়াত চাব এটা অপশ্যন আছে আধাৰ শ্বেয়াৰিং বুলি। আধাৰ শ্বেয়াৰিং অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। আধাৰ শ্বেয়াৰিং অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াত দুটা অপশ্যন পাব, ৰেচন কাৰ্ড নাম্বাৰ আৰু আধাৰ কাৰ্ড নাম্বাৰ। আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰটো ইয়াত চিলেক্ট কৰিব। আধাৰ কাৰ্ড নাম্বাৰটো চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ যিটো আধাৰ কাৰ্ড নাম্বাৰ এইটো বহাই দিব। তাৰপিছত ছাবমিট বাটনত ক্লিক কৰি দিব। ছাবমিট বাটনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাব, ইয়াত আপোনালোকৰ যিটো ৰেচন কাৰ্ড নাম্বাৰটো আহি গৈছে আৰু পৰিয়ালৰ যিকেইটা নাম আছে ৰেচন কাৰ্ডত সকলো নাম ইয়াত আহি গৈছে। গাইজ, ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলত আপোনালোকে নতুন আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজৰ পৰা দেখি আছে যদি ফেচবুক পেজটো ফ'ল' কৰি দিব। বাই বাই, জয় আয়ুষ।